Oh my god, Karbi Anglong! Guys, ayan ang siguro naman din. Hey, huli kasi na bago sa amag. Hey, Prabhu, ki rasta ibila balik sa. হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এনেকৈ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যোৰা বাটৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ' হয়তো ক'ৰবাত নহয় ক'ৰবাত যোৱাৰে ভিডিঅ' হয়। এটাও ভিডিঅ' চাগে মই ঘৰৰ পৰা ভালদৰে আৰম্ভ কৰাই নাই। আজিও সেনেদৰে মই ঘৰৰ পৰা ষ্টাৰ্টিঙৰ ভিডিঅ'টো কৰিব নহ'ল। আচলতে আমাৰ সকলোবোৰ প্লেন হঠাতে হয়। কোনো প্ৰিপাৰেশ্যন নোহোৱাকৈ আমি বহুকেইটা ঠাই আজিলৈকে ঘূৰিছোঁ আৰু চাগে ভৱিষ্যতেও আমি এনেকৈ কোনো প্ৰিপাৰেশ্যন নোহোৱাকৈ ঘূৰিব লাগিব। ঠিক তেনেদৰে আজিও কোনো প্ৰিপাৰেশ্যন নোহোৱাকৈ আমি হঠাৎ আমাৰ ফেমিলিটো ওলাই আহিলোঁ গোলাঘাটৰ ফালে যাওঁ বুলি। ৰাতিপুৱাৰ পৰাতো কোনো প্লেনেই নাছিল যে আজি আমি ক'ৰবালৈ যাম, কিন্তু হঠাতে এই খোজখবৰিটো ওলাই গ'ল। মই ভাবিছোঁ গোলাঘাটলৈ যাম যেতিয়া 2 দিনমানতো থাকিমেই ন, সেইকাৰণে দুযোৰমান কাপোৰ ভৰাই লৈছোঁ। কিন্তু ভবা নাই যে আমাৰ লগত এনেকুৱা হ'ব। চাই থাককচোন ভিডিঅ'টো শেষলৈ কি হ'ল আমাৰ লগত। সেয়ে দেউতাই পতাপত ওলাব দিলে, কাৰণ দেৰি হৈ যাব বুলি, আৰু আমিও এনেকৈ ওলাই আহিলোঁ। ফুৰিবলৈনো কোনে বেয়া পায়? ঠিক তেনেদৰে আমাৰ ফেমিলিটোৱেও ফুৰি বহুতেই ভাল পায়, বিশেষকৈ মইতো ফুৰি খুবেই ভাল পাওঁ। আৰু সেইকাৰণে আজিলৈকে মই বহুকেইটা ঠাইত ফুৰিব ট্ৰাই কৰিছোঁ, বহুকেইটা ঠাই যাব সক্ষম হৈছোঁ, আৰু ভৱিষ্যতেও মই বহুত ঠাই যাব মন আছে, আৰু লগতে আপোনালোকক দেখুৱাব মন আছে। ব'লক বাৰু আজিও মোৰ লগত গোলাঘাটলৈ বুলি। আজিৰ দিনটো যে মোৰ কাৰণে বহুতেই স্পেচিয়েল, আৰু লগতে বতৰটো আজি ইমান চাট দিছে মোৰ লগত। বতৰটো ইমান ধুনীয়া নহয়নে বাৰু? গুৱাহাটীৰ পৰা আজি ইমান ধুনীয়াকৈ আমি বৰষুণ পাইছোঁ, কিন্তু ফোন কৰি সুধোতেহে গম পালে যে গোলাঘাটৰ ফালে, উজনি অসমৰ ফালে হেনো বৰষুণ দিয়া নাই। কিন্তু আমি আহি থাকোঁতে ইমান ধুনীয়া বৰষুণ এজাক পালোঁ, আহি আমাৰ মনটো খুব ভাল লাগি গ'ল। আমি যাৰ ঘৰলৈ গৈ আছোঁ তেওঁলোকক আহি থাকোঁতে ফোন এটা কৰি ক'লোঁ যে আমি গৈ আছোঁ আপোনালোকৰ ঘৰলৈ। কিন্তু তেওঁলোকে ভাবিছে সঁচাই আহিবনে আমাৰ ঘৰলৈ। তেওঁলোক আচৰিত হৈ গ'ল যে গুৱাহাটীৰ পৰা তেওঁলোকৰ ঘৰলৈ 10 ঘণ্টাৰ ৰাস্তা। তেওঁলোকে ভাবিছে সঁচাকৈ আহিব জানো। সেয়ে তেওঁলোকে কিছু সময়ৰ পিছত আকৌ ফোন কৰিলে। ফোন কৰি এইবাৰ মাক দিবলৈ ক'লে ফোনটো, আৰু মাক লগত কথা পাতিলে যে আপোনালোকে কিমান দূৰ পালে আহি। তেতিয়া মায়ে ক'লে যে আমি এইখিনি ঠাই পাইছোঁ। তেতিয়া তেওঁলোকে ভাবিছে সঁচাই আহিছে তেওঁলোকে। তেতিয়া তেওঁলোকে ক'লে যে ঠিক আছে দিয়ক, আহক, কিবা অসুবিধা হ'লে ফোন কৰি। ফ্ৰেণ্ডছ, কিমান আৰু বহি থাকিম, অকণমান ওলাইছোঁ। আৰু এইখন কপিলি পালোঁ এতিয়া আহি। এইখন কপিলি দলং হয়। এতিয়া আপোনালোকক নামি কিনে দেখুৱাইছোঁ। ফ্ৰেণ্ডছ, আমি জাগিৰোড চব পাৰ কৰি আহিলোঁ, আৰু মৰিগাঁও ডিষ্ট্ৰিক্টো পাৰ কৰি আহি এতিয়া আমি নগাঁৱত সোমাইছোঁ। লগতে দেখুৱালোঁ আপোনালোকক, এইটো হৈছে কপিলি নদী। কপিলি নদীটো নগাঁৱতে আছে, আৰু বৰ্তমান নগাঁৱত আছোঁ। আৰু ভোক লাগিছে, বহুত সময় হৈ গ'ল। আমি 1টা বজাত ঘৰৰ পৰা ওলাইছিলোঁ, আৰু এতিয়া 4টা বাজিব হ'ল। আৰু ইয়াতে ৰখিছোঁ জোনাকত। এতিয়া আমি কিবা এটা খাই লওঁ দেই। বৰষুণ দি আছে, বৰষুণ। জাগাখিনি কিন্তু বহুত ধুনীয়া দেই। আৰু আমি যেতিয়া খাই উঠিছোঁ নহয়, খাই উঠি তলত অহাৰ পিছত বৰষুণ দি আছে, ইমান ধুনীয়া লাগিছে চাবলৈ। এটা ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকক দেখুৱাম। ইয়াতে খিৰিকীখনৰ পৰা ইমান ধুনীয়া এটা ভিউ দেখা পাইছোঁ। চাওকচোন ৰাইজ, ইমান ধুনীয়া লাগিছে, একদম শান্ত পৰিৱেশ এটা। আমি
এতিয়া অলপ হাত মুখ ধুই অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু পিছফালে দেখিছে মোৰ পিছফালে এইবিলাক বাচন বৰ্তন ৰাখি দিছে ধুনীয়াকৈ দেখি মানে ভাল লাগিছে পৰিষ্কাৰ একদম মাহঁতে এতিয়া মেনুখন দেখি আচৰিত হৈ গ'লে ইমান দাম বস্তুবিলাকত কিয় হোগা কিয় খাই দিয়া তো ডিছকাশ্যন কৰা হোৱাৰ পিছত আহিলে অৰ্ডাৰ দিলে আৰু তাৰপিছত আমি ৱেইট কৰাৰ পিছত আহি গ'ল আমাৰ খানা মেনুখন চাওকচোন বাৰু আপোনালোকে এবাৰ ইয়াতে সকলোবোৰ বস্তু এক্সট্ৰাকৈ কিনিব লাগে যেনেকৈ আমি কিছুমান হোটেলত গ'লে এখন থালি পাওঁ তাতে চব্জি দালি চবখিনি মানে আইটেম পোৱা যায় কিন্তু ইয়াতে চবখিনি বস্তু এক্সট্ৰাকৈ কিনিব লগা হৈছে এটা বাতিতে ইমানখিনি ভাত আছে তো সেইকাৰণে আমাৰ কাৰণে দুটাই কফি হৈ যাব বুলি দুটাই দি দিলে তেওঁলোকে আৰু ভাগে প্লেট কৰ্চা চৰ্চা গোটেইখিনি দিছে তেওঁলোকে এইটোৰ কাৰণে একদম প্ৰব্লেম হোৱা নাই বহুত ভাল লাগিছে আৰু সকলোৰ কাৰণে বটলো দিছে পানী বটল 4টা দি দিছে একদম আৰু এতিয়া আহি গ'ল চিকেন ড্ৰাই ফ্ৰাই এটা দিছিলোঁ আৰু চিকেন কাৰী দিছিলোঁ আমি গোটেইখিনি আৰু দালি দিছিলোঁ এটা আৰু এনেকৈ খাব ল'লোঁ আৰু এইটো খোৱা টাইম খাই লৈ তাৰপিছত আপোনাক লগ পাই আছোঁ খাই গ'ল ফ্ৰেণ্ডছ আহি পালোঁ এতিয়া কাজিৰঙা ইয়াতেতো টাইম ৱেষ্ট হ'বই ইয়াতে 30-20 যাই থাকোঁতে 1 ঘণ্টা টাইম ইয়াতে এনেই বৰবাদ হৈ যায় আৰু এতিয়া ইয়াতে এনেদৰে আমি লাহে লাহে গৈ থাকোঁতে মাজতে কেইটামান গড় দেখিলোঁ হাতী দেখিলোঁ হৰিণা দেখিলোঁ আমি এনেদৰে ইয়াৰ আগৰবাৰ যেতিয়া শিৱসাগৰ গৈছিলোঁ তেতিয়া আমি ৰখিছিলোঁ অলপ ৰখি গৈছোঁ কিন্তু এবাৰ যিহেতু আমাৰ টাইম নাই চ' আমি স্পীড গৈছোঁ আৰু আপোনালোককো ইমান দেখাই নাথাকোঁ কাৰণ ইয়াৰ আগতে এবাৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁৱে আৰু বলক এতিয়া আমি আগৰ ফালে যাই থাকোঁ আৰু ফ্ৰেণ্ডছ ইয়াতে হাতী লোৱাৰ কাৰণে পুলিচে গাড়ীবিলাক যাব দিয়া নাছিলে আৰু এনেকৈ ধৰি ৰখাৰ কাৰণে এতিয়া এনেই লাহে এতিয়া যাব দিছে আৰু এতিয়া আমাৰ আৰু ভয় বাঢ়িবলৈ ধৰিলে কিয়া হোগা ইছকে বাদ পুলিচগৰাকীয়ে ক'লে ইয়াত হেনো আজি হাতী ওলাই আছে বাৰ কি হৈছে নাজানো হাতী ওলাই আছে আৰু সেইকাৰণে গাড়ীবিলাক ধৰি ৰাখিব লগা হৈছে আৰু সেইকাৰণে আমাৰ ভয় আৰু বাঢ়িবলৈ ধৰিলে কাৰণ আমি এতিয়ালৈকে গৈ আছোঁ কিন্তু আমি গৈয়ে পোৱা নাই কি হ'ব ইমান ৰাতি আমি উভতি আহিব পাৰিম জানো এইটো ৰাস্তাৰে তাকো হাতী ওলাইছে বুলি আজি এনেকৈ আমাৰ ভয়বোৰ বাঢ়িব ধৰিলে আৰু লগালগ চিন্তাও হ'বলৈ ধৰিলে যে কালি দেউতাই ডিউটি কেনেকৈ পাব আমি জানো আজি ঘূৰি আহিব পাৰিম তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক কি হ'ব কৈ আছে আৰু সেই ভয় দূৰ কৰিবৰ কাৰণে এতিয়া আমি নামিলোঁ বুঢ়া পাহাৰতনো কিয় নামিম আপোনালোকে চাগে নিশ্চয় জানে ইয়াতে এটা মন্দিৰ আছে বুঢ়ী মাই মন্দিৰ ইয়াতে এবাৰ সোমাই নগ'লে আপোনাৰ বিপদ নিশ্চিত এই বুলি বিশ্বাস কৰি অহা এই মন্দিৰটোত আমি এবাৰ এতিয়া সোমাব লৈছোঁ মন্দিৰলৈ গ'লে পবিত্ৰ মনেৰে স্নান কৰি চাফা অন্তৰে যাব লাগে আমি আহোঁতে গা ধুই আহিছিলোঁ যদিও ভাত খোৱাৰ কাৰণে আমি এবাৰ ভৰি ধুইছোঁ আৰু এনেও মন্দিৰলৈ গ'লে ভৰিখন ধুইয়ে যাব লাগে মন্দিৰলৈকে আৰু ইয়াতে এতিয়া চাহ দি সেৱা এটা কৰিলোঁ মাৰ এয়াই হৈছে কাজিৰঙা বুঢ়া পাহাৰত অৱস্থিত বুঢ়ী মাই মন্দিৰ এতিয়া আমি আৰু হৈ আছোঁ যিহেতু এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এনেদৰে গৈ আমি কিবাকৈ গোলাঘাট পালোঁ গোলাঘাট পোৱাৰ পিছত তেওঁক ফোন কৰাৰ পিছত তেওঁলোকে আমাক ৰঙাজানৰ ফালে আহিবলৈ দিলে কিন্তু ইমান এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'লোঁ আমি চাওকচোন আপোনালোকে ৰঙাজানৰ ফালে আহিলে এখন জংঘল পাৰ কৰি আহিব লাগে সেই জংঘলখন 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ জংঘল সেই জংঘলখন পাৰ কৰি আহিব লগা হৈছে আমি এই ৰাতিখন ইমান ৰাতি কোনো পোহৰ নাই কোনো মানুহ নাই ইমান মানে ভয়ানক এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আমি আৰু মানে এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ একদম ভয়ানক এক্সপিৰিয়েঞ্চ এটা আজি মই সন্মুখীন হৈছোঁ পোৱা নাই এনেদৰে গৈ কিবাকৈ পালোঁহি ৰঙাজান তাৰ পৰা আৰু আধা ঘণ্টা 45 মিনিটমানৰ ৰাস্তা যাব লাগিব ৰঙাজানৰ পৰা
আমাৰ যে মাথা নষ্ট হৈ গৈছিল কিন্তু ফাইনেলি আহি ৰেল ষ্টেচনটো পালোঁ আৰু ৰেল ষ্টেচনটোতে তেওঁ ৰখি আছিলে তেওঁ ৰখি আমাক আমি তেওঁক দেখাই পাইছোঁ গৈ আৰু এনেদৰে আমাক লৈ আহিলে তেওঁৰ ঘৰলৈ আৰু ফাইনেলি আহি আমি 10টা বজাত আহি পালোঁ সেই 1টা বজাৰ পৰা আমাৰ এই যাত্ৰা 10টা বজাতহে সমাপ্ত হৈ ফাইনেলি আহি পালোঁ আহিম বুলি কৈছিলোঁ যেতিয়া আহিয়ে গ'লোঁ আৰু আহি পাই অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আমি চাহ খাই লৈছোঁ চাহ বনাই দিলে আণ্টিয়ে আৰু ইয়াৰ পিছত আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ তেওঁলোকে আমাক থাকিব দিলে ভাত চাত খাই আমি অকণমান শুই দিলোঁ আৰু ৰাতিপুৱা 4টা বজাতে উঠি আমাৰ আকৌ ৰাতিপুৱাৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ সাজু হ'লোঁ ৰাতিপুৱা উঠিয়ে পৰিৱেশটো ইমান ধুনীয়া লাগিছে মানে আমি ৰাতিহে আহি পাইছিলোঁ গোটেই ঠাইখিনি আমি দেখাই নাছিলোঁ আৰু বিশেষকৈ টিকলিজনীক দেখা নাছিলোঁ টিকলিজনীক দেখিলোঁ এতিয়া বহুত ভাল লাগিলে বহুত মৰম লগা আছিলে তাই কিন্তু বেছি সময় ল'ব নাপালোঁ সেইটো বেয়া লাগিছে আৰু উঠি গা পা ধুই চাহ একাপ খাই আৰু আমাৰ ৰাতিপুৱা আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি যিটো ৰাস্তাৰে আহিছিলোঁ যিখন জংঘলৰ কাৰণে ভয় খাই আছিলোঁ সেই ৰাস্তাটো তেওঁলোকে ক'লে যে সেইটো ৰাস্তাৰে আহিলে বহুত দেৰি হয় আৰু সেইকাৰণে আমাক এটা শ্বৰ্টকাট দেখালে শ্বৰ্টকাট আমি হৈছে নাই নাজানো কিন্তু আমি মেপৰ যোগেৰেহে আহিব লগা হৈছে তেওঁলোকতো আমাৰ লগত অহা নাই চ' মই ভাবোঁ এইটো চাগে শ্বৰ্টকাট হোৱা নাই সেইখিনি সমানে হৈছে তথাপিও 1-2 ঘণ্টাৰ ৰাস্তা অকণমান কমিছে বাৰু সেইখিনি ঠাই কমিছে কিন্তু এইবাৰো আমি মানে ভয় নোখোৱাকৈ আহিব পৰাই নাই এনেকুৱা এটা ভয়ংকৰ ৰাস্তা এইটো এটা ইমান ভয়ংকৰ কাৰণ ইখনে ইমান ডাঙৰ এইখনো জংঘলে হয় ইয়াৰ ওচৰত পাজৰে কোনো মানুহ নাই ইয়াতে যদি কোনোবাই মাৰি থৈ যায় বচাবলৈ কোনো মানুহ নাই বা আমি পলাবলৈ কোনো ৰাস্তা নাই এনেকুৱা এটা ভয়ংকৰ ৰাস্তাৰে আমি গৈ আছোঁ কিন্তু অলপমান গৈ পোৱাৰ পিছত চাইনবোৰ্ড এখনত দেখিলোঁ যে এই কাৰ্বি আংলং হয় তেতিয়া মনটো ইমান ভাল লাগিছে যে কাৰ্বি আংলং আহি পালোঁ আমি যে কাৰ্বি আংলং আহি পাম মই কেতিয়াও ভবা নাছিলোঁ এটা সপোন পূৰণ হোৱাৰ নিচিনা লাগিল ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আমাৰ মন মোহিত কৰিছিলে ঠাইখিনি বহুত ধুনীয়া কিন্তু জনসংখ্যা বহুত কম চাৰিওফালে সেউজীয়া কেৱল গছ গছনিৰে ভৰা ঠাই এখন এয়াই হৈছে কাৰ্বি আংলং আৰু আমি বৰ্তমান এতিয়া এই ৰাস্তাটোৰে গৈ আছোঁ এই ঠাইখিনি হৈছে দিল্লাই কিন্তু যাই থাকোঁতে এনেকুৱা এটা বস্তু দেখিলোঁ চাওকচোন এইটো কিবা মই নাজানো এইটো হয় কি কিন্তু ৰূপৱেৰ নিচিনা লাগিলে আৰু মানে পুৰণা যেন আগৰ যুগৰ এনেকুৱা যেন লাগিছে কিন্তু এনেকুৱা এটা ৰূপৱেৰ ছিষ্টেম আমাৰ গুৱাহাটীতে কিছুদিন আগত হৈছে নতুনকৈ হৈছে আৰু ইয়াতে ইমান মানে পিছপৰা ঠাইত কেনেকৈ হ'ব পাৰে আপোনালোকে কোনোবাই জানে যদি কমেণ্ট কৰিবচোন ফ্ৰেণ্ডছ গুৱাহাটীৰ পৰা ইমান দূৰলৈ আহিছোঁ তাকো কাৰ্বি আংলঙৰ নিচিনা ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ফটো এখন উঠিলে হ'ব জানো ভয়ে নামি দিলে এখন ফটো উঠিম বুলি কিন্তু একদম ভয় লাগিছে বেছি সময় একেবাৰে ৰখা নাই 2 মিনিট ৰখি উঠি গৈছোঁ গাড়ীত ফ্ৰেণ্ডছ দেখিছেনে চাইনবোৰ্ডখন আপোনালোকক দেখুৱাই দিলোঁ ইফালে ৰাইট ছাইডে যায় ডিমাপুৰ আৰু ইফালে আমি নগাঁও পামগৈ চাগে কিবা এটা নাম দিছে সেই নামটোতো মিনিংটো আমিও নাজানিম আৰু জেগাখিনিতো চিনিও নাপাম তো এইটো কিন্তু বহুত ডাঙৰ ৰাস্তা পালোঁ আমি আহি নাজানো সকলোৱে জানেনে নাই এই ৰাস্তাটোৰ কথা কিন্তু এইটো ৰাস্তাত একেবাৰে গাড়ী কম একদমেই গাড়ী মটৰ নাই আৰু মানুহ একদমেই নাই এটা দুটা খুব বেছি এটা দুটাই আছে আৰু একদম ভাল লাগিলে পাহাৰৰ মাজে মাজে ৰাস্তাটোৰে বহুত ধুনীয়া পৰিৱেশটো
আৰু ৰাস্তাটো একদম ক্লিন হৈ আছিলে, ভাল লাগিলে যায়। আৰু হয়তো এইটো নতুনকৈ বনোৱা ৰাস্তা হয়। আৰু পিছফালে গ'লে আমি ডিমাপুৰ যাই পাম, আৰু আগফালে গ'লে আমি নগাঁও যাই পাম। মাজতে গৈ থাকোঁতে ভাবিলোঁ কাৰ্বি আংলঙৰ নিচিনা ইমান ধুনীয়া এখন ঠাইলৈ আহিছোঁ যেতিয়া এটাতো ৱাটাৰফল চাব লাগিব। আমি একচুৱেলি এনেকুৱা ঠাইবিলাকত আহিলে দুদিনমান থকাকৈ আহিব লাগে, কাৰণ ইয়াতে চাবলগীয়া বস্তু বহুত আছে আৰু সকলোবোৰ চোৱাটো এদিনত শেষ নহয়। তথাপিও এটা হ'লেও ৱাটাৰফল চামেই, আৰু সেই বুলিয়ে মই চিলভেটা ৱাটাৰফলটো চাম বুলি দেউতাক ক'লোঁ। আৰু এই ৰাস্তাটোত গৈ থাকিলে চিলভেটা ৱাটাৰফলটো পাই যাম। যিটো ৱাটাৰফল আছে সেই চিলভেটা ৱাটাৰফলটো ইয়াতে আছে। চিলভেটা ৱাটাৰফলটো ইমান ধুনীয়া, মানে নাজাৰা আপোনালোকক কি ক'ম। ইমান ৰাস্তাটো ইমান ধুনীয়া, এটা মানে পাহাৰৰ মাজেৰে একদম মানে চাগে বেছিভাগে চাগে এই ৰাস্তাটোৰ কথা নাজানে, চিক্ৰেট বুলিও ক'ব পাৰি। ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া ভিউ এটা, আৰু ইমান ধুনীয়া চাউণ্ড আহি আছে ইয়াতে, কি ক'ম। শ্বিলঙত কিয় যাব লাগে গাইজ, আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া ঠাই আছে। এয়া মোৰ ফেমিলি মেম্বাৰ, মা, দেউতা আৰু ভাইটিৰ লগত আজি আমি এনেদৰে কাৰ্বি আংলঙত আহিলোঁ। একচুৱেলি কাৰ্বি আংলঙত আহিম বুলি অহা নাছিলোঁ, গোলাঘাটৰ পৰা এনেদৰে কাৰ্বি আংলঙত সোমাই আহিব লগা হ'ল। আৰু ইমান ধুনীয়া ঠাই চাই থাকিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ, ইয়াতে ধুনীয়াকৈ চিৰি বনাই থৈছে, আৰু এতিয়া আমি এনেকৈ তলত গৈ আছোঁ। কিন্তু যিটো দেখিছোঁ ইয়াৰ পৰা একদম মানে পূৰা স্পীডত গৈ আছে। মানে অকণমান ওচৰলৈ গ'লে যদি অকস্মাত শ্লিপ খাই পৰি যাওঁ, তাতে মানে বচাৰ মানে কোনো গেৰাণ্টি নাই। একদম মানে শান্ত পৰিৱেশ, ঠাণ্ডা মুণ্ডা, একদম শান্ত হৈ আছে চাৰিওফালে, একদম মানে মানুহ চানুহ একো নাই চাৰিওফালে, আৰু পানীৰ যি শব্দ, একদম মানে প্ৰাকৃতিক পৰিৱেশ এটা, একদম আমোদজনক পৰিৱেশ, একদম মনটো মানে ভাল লগাই দিছে একদম পৰিৱেশটোৱে। বহুত ভয়ে নামি আহিলোঁ, নামি আহি মানে ভয় দূৰ কৰি দিছে পৰিৱেশটোৱে, ইমান ধুনীয়া পৰিৱেশ। আমি যি ঠাইত থাকোঁ, যান বাহনৰ পৰা আদি কৰি বহুত মানে হুলস্থুল, প্ৰকৃতি বুলিতো একোৱেই নাই গুৱাহাটীত, একদম হুলস্থুল পৰিৱেশত থাকোঁ, আৰু ইয়াতে ইমান ধুনীয়া এটা শান্ত পৰিৱেশ পাই বহুত আনন্দিত। কিন্তু এইখিনিতে এটা ঘটনা হ'ল, মানে কি পানীটো যে ইমান ইমান স্পীডত আহিছে, তাতে পৰি গ'লে অকস্মাত মানে বাচিম বুলি ৰিস্ক নাই। তো সেইকাৰণে দেউতাৰ বহুত ভয় লাগিছে, আৰু ভয় কৰাৰ কাৰণে দেউতাই আমাক কৈছে তলত নাযাবা। কিন্তু আমি কথা শুনা নাই, আমাৰ পানী চুই চাব মন আছে। আমি যে যিহেতু আমি সৰু হৈ আছোঁ, আমাৰ মনবিলাক একদম কোমল, একদম আলসুৱা মন, উৰি ফুৰিব মন যায়, তো পানীখিনি লাৰি চাব মন গৈছে ভাই। কিন্তু আমাৰ দেউতা যাব নিদিয়ে। তথাপি মই কৈছোঁ মই ভিডিঅ' কৰিম, অকণমান যাই আছোঁ লাহে লাহে তলৰ ফালে। তেতিয়াতো ভাইটি দৌৰি গৈছে, দৌৰি যোৱাৰ লগে লগে দেউতাই যে এনেকুৱাকৈ গালি পাৰিছে। তাৰপিছত সিটো হঠাতে পৰি গ'ল, আৰু তাৰপিছত দেউতাই এনেকৈ খেদিছে আমাক, মানে কৈছে যে তহঁতে ওপৰত যায়, এইবিলাক নাযাবি, তলত নাযাবি। তাৰপিছত যে মানে বহুত ভয় লাগি গৈছিল, মানে অকস্মাত পৰি গ'লে কি হ'লহেঁতেন। তো সেইকাৰণে আমাক আৰু বেছি সময় তাতে থাকিব নিদিলে, দেউতাই আমাক লৈ আহিলে। আৰু চাওকচোন, আহোঁতে দেখিলোঁ ইমান ধুনীয়া এটা নাজাৰা। অসমখনত বহুত ধুনীয়া ঠাই আছে, খালি আমি চাব লাগে। আমাৰ ভাগ্য ভাল যে ইমান ধুনীয়া এখন ঠাই, মাতৃভূমি অসমত জন্ম আমাৰ। আৰু জীয়াই থাকোঁতে এনজয় কৰক ভাই, মৰাৰ পিছত কি এনজয় কৰিব, কিমান দিন জীয়াই থাকিব হয়তো আপুনিও হয়তো নাজানে, ময়ো হয়তো নাজানো। কিন্তু যিকেইটা দিন জীয়াই থাকিম এনজয় কৰিতো জীয়াই থাকিব লাগিব। দুখটো কাৰণ থাকে, সকলোৰে জীৱনত দুখ আছে, আৰু এনেকুৱা নহয় যে কিছুমানৰ লাইফটো বহুত হেপী, বহুত ইজি, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। সকলোৰে জীৱনটো বহুত কষ্টকৰ থাকেই, দুখ থাকেই, সকলোৰে জীৱনত থাকে। কিন্তু এই দুখক জানো ইমান চান্স দি থাকিলে হ'ব? হেপিনেছ বোলা বস্তুটো আছে নহয়, তাকোতো চান্স দিব লাগিব। চ' সেইকাৰণে এই দুখ কষ্ট সেইবিলাক চব পাহৰি অকণমান ওলাই আহক, নিজক সময় দিয়ক। এতিয়াতে নাযাব, এতিয়াতে ভিডিঅ'টো শেষ হোৱা নাই, আৰু আছে অলপ। এতিয়া মই কাপোৰটো চেঞ্জ কৰি বেলেগ এটা কাপোৰ পিন্ধি লৈছোঁ, মুখখন ধুইছোঁ, নহ'লে এদিন গা ধুব আছে, একদম লেতেৰা লাগি আছে, একদম মানে ভাল লগা নাই। তো মই ফাৰ্ষ্ট কি কৰিলোঁ, আজি হৈছে, আৰু আজি মানে কি হৈছিলে মানে আজি শাওনৰ প্ৰথমটো সোমবাৰ। তো আজি সকলোৱে মন
মন্দিৰত গৈ আছে আহোঁতে দেখিলোঁ, কিন্তু আমি আহোঁতে সোমাই নাহিলোঁ আৰু বিশেষকৈ টাইমো নাছিলে, সেইটো এটা কথা। আৰু আমি আহোঁতে সোমাই নাহিলোঁ কাৰণ আমি মানে বহুত ঘূৰি ঘূৰি আহিছোঁ, গা পা ধুই কিনে ভাল ফ্ৰেছ মনেৰে মানে যাব লাগিব, মানে একদম মানে পবিত্ৰ মনেৰে যাব লাগেতো, সেইকাৰণে আমি এতিয়া ভাবিছোঁ গা পা ধুই আমি ভালকৈ চাফা হৈ যাম। তো আৰু যিহেতু বহুত সময় হৈ গ'ল আৰু এতিয়া আমাৰ 1টা বাজিব হৈছে আৰু ভোকো লাগিছে আমাৰ, সেইকাৰণে মই কি কৰিলোঁ আলু পিটিকা আলু পিটিকা ভাত দুটামান বহাই দিম বুলি কিনে এতিয়া লৈছোঁ। আৰু ভাতখিনি হোৱাৰ পিছত মই গাটো ধুই ফ্ৰেছ হৈ আহি আছোঁ। ফ্ৰেণ্ডছ, গা পা ধুই এতিয়া কাপোৰ পিন্ধি ওলাইছোঁ মন্দিৰত যাবলৈ বুলি। বেছি দূৰলৈকে নাযাওঁ, যিহেতু বহুত দূৰ আমি আহিলোঁ অতিক্ৰম কৰি আৰু ভাগৰো লাগিছে। আমাৰ ওচৰতে আছে শিৱ মন্দিৰ, বহুকেইটা শিৱ মন্দিৰ আছে আমাৰ ওচৰতে, যিটোত মই আজিলৈকে যোৱা নাই, সেইটোতে যাম বাৰু আজি। ইয়াৰ আগৰ যিমান বছৰ মই গৈছোঁ এটা মন্দিৰতে সদায় গৈ আছোঁ, আজি সেই মন্দিৰটোলৈ যাম যিটোত মই যোৱা নাই। ব'লক বাৰু মোৰ লগত। মই দোকানৰ পৰা গোটেইখিনি বস্তুখিনি ল'লোঁ, তেলৰ পৰা ধূপ শলিতা গোটেইখিনি লৈ লৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ। মন্দিৰটো নদী পাৰত আছে, একদম ধুনীয়া পৰিৱেশ, মানে মন্দিৰটোৰ কাষত বহুত ভাল লাগিল মন্দিৰটোলৈ আহি। আজি এতিয়া সেৱা কৰিলোঁ, চাকি দিলোঁ আৰু মহাদেৱৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিলোঁ, যাতে সকলোৰে জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায়, সকলোৰে মনৰ কামনা পূৰণ হয়, তাৰে কামনা কৰি আজি ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কিছুমান মই কথা ক'লোঁ, যিখিনি কথা হয়তো কিছুমানে বেয়াভাৱে ল'ব, কিছুমানে ভালভাৱে ল'ব। যদিহে কিবা ভুল কৰিছোঁ তাৰ কাৰণে ক্ষমা কৰি দিব, আৰু মোৰ ভিডিঅ'টো যিমান পাৰি ইমান শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ।